হে গাইজ, আপোনালোকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম আৰু আপোনালোকে চাই আছে মিষ্টাৰ অন্তৰ ব্লগ ইউটিউব চেনেল। আজি আমাৰ ঘৰৰ ওচৰতে অসন্ত ভাগৱত পাতিছিলে কমলাবৰীয়া গাঁৱত। তাকে কমলাবৰীয়া গাঁৱত আহি আজি অসন্ত ভাগৱতলৈ আহিছোঁ। আমি লগৰ তিনিটা আহিছোঁ। আহি আজি অসন্ত ভাগৱতত আমি কি কিনো কৰোঁ, চাকি বন্তি দিম, এনেধৰণৰ কি কৰিম অসন্ত ভাগৱতত আহি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ফাইনেলি আহি যোনটো নামঘৰত অসন্ত ভাগৱত পাতিছিলে সেই অসন্ত ভাগৱতৰ নামঘৰত পাই গ'লো। কি সুন্দৰ ডেক'ৰেশ্যন কৰিছে চাওক না আপোনালোকে। আহি পাই গ'লে আহি পোৱাৰ পিছত ধুনীয়াকৈ ধূপ-ধূনা জ্বলাই ভিতৰলৈ সোমাই যাম। চব দেখুৱাই থাকিম, আপোনালোকে চাই থাকক ভিডিঅ'ত। প্ৰথম আহি পাই বাৰীখন গোটেই চাইলোঁ। বাৰীখন চাই লোৱাৰ পিছত ইপিনে শিৱ ত্ৰিশূল আছে, শিৱ গৰুটো আছে, নানা ধৰণৰ বস্তু বনাই থৈছে। প্ৰথম বাহিৰখন চাই লৈছোঁ, ভিতৰখন দেখুৱামগৈ আপোনালোকক। বাহিৰখন চাইলোঁ, বাহিৰখন চাই ভিতৰলৈ সোমাই অহাৰ পিছত তাত বহি আছে। আমি তাকে অলপ মনোযোগ দিলোঁ, তাতে মনোযোগ দি অলপ টাইম বহি আকৌ বাহিৰলৈ ওলাই আহিলোঁ। আৰু ওলাই আহি অলপ চালোঁ কি ডেক'ৰেশ্যনবোৰ কৰিছে। চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে, কেনেকুৱা লাগিলে কমেণ্ট কৰি। ভিতৰত অলপ গীতাপাঠ পঢ়া দেখি অলপ পঢ়া আমি শুনিলোঁ। শুনি মেলি তাত অলপ ৰখি আকৌ বাহিৰলৈ আহিলোঁ। বাহিৰলৈ ওলাই আহি যোনটো শিৱ এনেকৈ ত্ৰিশূল বনাই নাছিলে ন, তাৰ ভিতৰত সোমাই চাওক এনেকুৱা নানা ধৰণৰ বস্তু ভিতৰত বনাইছে। মই নিজে ক'বলৈ ভাষা নাইকিয়া, ইমান ধুনীয়া লাগিছে। ত্ৰিশূল যে বনাইছিলে, ত্ৰিশূল তলত আছোঁ আমি। তাৰ তলৰ পৰা এতিয়া অলপ ওপৰলৈ উঠি যাম। চাই থাকক ভিডিঅ'টো। ষ্টেপ বনাই দিছে তাৰ ওপৰতে উঠি যাব পৰাকৈ। ষ্টেপ আপোনালোকে দেখিছে, দেখাইছে একদম দেখিবই এতিয়া। এনেকৈ ত্ৰিশূলটো আছে, ত্ৰিশূল আছে এইখনত। তাৰ ওপৰৰ পৰা চাওক কি সুন্দৰ কৰিছে। এইটো নামঘৰটো, এইটো যোনটো গীতাপাঠ হৈ আছে তাত নামঘৰটো আছে। এইটো গোটেই মানুহ ৰখি আছে আৰু এইপিনে ত্ৰিশূল কৈছিলোঁ যে সেইপাত ত্ৰিশূল এইপাত আৰু তলতে এইটো গৰুটো আছে। এটা ফেচিলিটি ভাল লাগিলে, এই চেনেল দুটা থ'বলৈ যে এইটো সুবিধা কৰি দিলে। ভাল লাগিছে নাই? চেনেল দুটা যে থৰিবলৈ দিছে ভাল লাগিছে নাই? এইটো কিন্তু য'তে ত'তে সুবিধা নাপায় আকৌ। এইটো আমাৰ চেনেল কেজি লৈ ল'লোঁ আৰু এয়া চেনেল লৈ ল'লোঁ। এইটো ফেচিলিটি য'তে ত'তে বৰ অসম্ভৱ। আল্টিমেট বনাইছে দেই, আল্টিমেট।